অ বাই তুমি ক'ত যাবা ক'ত আবৈ ঘৰ যাবা কিয় যাবা আমাৰ দেহৰ কথা শুনিলেনে তাই হেনো বোলে এতিয়া ডাঙৰ হ'ল তাৰ কাৰণে মই বাই বুলি মাতিব লাগে আৰু সুপ্ৰভাত জনালোঁ সকলোকে আৰু আবৈ আৰু মই এতিয়া দহা ঘৰলৈ গৈ আছোঁ যিহেতুকে আমাৰ পৰিয়ালৰ আইতা এজন ঢুকাল তেওঁলোকৰ ঘৰলৈ অলপ কাম বন কৰিবলৈ গৈ আছোঁ সম্বন্ধত মোৰ খুৰী শাহু হয় তাৰ কাৰণে গৈ আছোঁ আৰু এইফালে দেখিছেনে ধুনীয়াকৈ ৰ'দ ওলাইছে কাৰণে সকলোৱে ধান মেলি আছে আৰু আমি আহি পালোহি এতিয়া খুৰী ঘৰলৈ আৰু এয়া ধুনীয়াকৈ ৰভা উঠাই দিছে যিহেতুকে আমাৰ দহা শনিবাৰলৈ আছে আৰু এয়া চাউল জাৰিবলৈ আছে ধুনীয়াকৈ চাউলখিনি উলিয়াই থৈ দিছে আৰু এইফালে ডলা চালনী সকলোবোৰ ৰেডি কৰি থৈ দিছে আনফালে আকৌ আমাৰ পেহীয়ে এনেকৈ ধুনীয়াকৈ কেঁচা ফিল্টাৰ কৰি আছে পানী দি আৰু এইফালে খুৰী শাহুমা ধুনীয়াকৈ বহি তামোল কাটি আছে এইফালে আলহীও আহি আছে বহি আৰু এইফালে চাউলো জাৰি আছে ব্যস্ত সকলোৱে কামে কামে নিজৰ এইফালে কেঁচা ফিল্টাৰ পানীও হৈ আছে আৰু আনফালে এইফালে আকৌ ধুনীয়া বস্তু এটা বনাই আছে দেখিছেনে মুঠি কমালোঁ সেইটো কাৰণে কেইটা ওলালে এটা মানে কিবা আপাই খাইতো পুৰাকে চুমচুমকে কৰি ভাল 8টা কি হয় সকলোৱে গম পাইছে আৰু ইয়াত 3তলা বিল্ডিঙৰ পৰা পানী পৰি আছে আৰু আমাৰ যিহেতুকে দহা হওক কাজ হওক এয়া দৌৰি হয় এয়া ফুটিকা বনাই আছে খুৰী শাহুৱে ধুনীয়াকৈ বহি লৈ আৰু এয়া আনফালে মই ইয়াত তামোলৰ বতাহে ধুনীয়াকৈ লৈ ইয়াক আবৈহঁতক তামোল দিবলৈ গৈ আছোঁ তেওঁলোকে এতিয়া চাউল জাৰাত ব্যস্ত কামে কামে আৰু খুৰীৰ লগত জাৰি আছে এইফালে খুৰী আৰু এইফালে আবৈ ধুনীয়াকৈ চাউল জাৰাত ব্যস্ত আৰু আবৈয়ে খেলো বোলে চেৰেপাই কামনে গালটো ধুনীয়াকৈ ৰঙা কৰি থৈছে দেখিছেনে বাৰু চাওকচোন যিহেতুকে মই ৰঙা পিঙা হৈ গৈছে আৰু এইফালে তামোল বোলে ধুনীয়াকৈ খাই লয় অলপমান বহুত সময় হ'ল তামোল খাব পৰা নাই তাৰ কাৰণে তামোল দিবলৈ আহিলোঁ আৰু চাউল জাৰি আছে যিহেতুকে অকণমান আমনিও লাগে তাৰ কাৰণে অলপমান ধেমালিও কৰি দিলোঁ মই এয়া আবৈ ধুনীয়াকৈ চালনী ঘূৰাইছে ন দেখিছেনে চাউল জাৰি আছে আৰু এইফালে মই ভাতৰ চৰু বহাই দিলোঁ মই ভাত বহাই আছোঁ যিহেতুকে ভাত খাব ভোক লাগিছে হেনো বোলে তাৰ কাৰণে এয়া ধুমাধুম ভাত বনাই ইয়াক খুৱাই দিয়াত আৰম্ভ কৰি দিলোঁ আৰু এতিয়া 3টা বাজিলেহি ভাত খোৱা ভোক লাগে ৰাতিপুৱাই খাই অহা যিহেতুকে সেইকাৰণে এতিয়া আকৌ নিৰামিষ ভাত বনাই এয়া সকলো কাম কৰাকৈ ধুনীয়াকৈ এসাঁজ খুৱাই লৈ আৰু এয়া আমি এতিয়া যাবলৈ বিদায় লওঁ আৰু যিহেতুকে আলহীও আহি আছে আৰু আমি চাহ বন খুৱাই কাম বন কৰি ঘৰলৈ যাব ওলাই আহিলোঁ এতিয়া 4টা বাজিলে আৰু এইফালে আমাৰ এজনী দেখিছেনে গোটেই ৰাস্তা উৎপাত কৰি আছে আবৈয়েকৰ লগত দেহাৰ যিহেতুকে ইমানেই উৎপাত এইখিনিতে মই ভিডিঅ'টো স্কিপ কৰিম আৰু যিহেতুকে আমি মেইন ৰোড পালোহি গাড়ী মটৰো বেছি অহা যোৱা কৰি আছে যিহেতুকে আমাৰ ইফালেদি চম্পাকুণ্ড অহা যোৱা কৰি আছে বৰবাৰী চাপানলা চম্পাকুণ্ড হৈ আছে সৰস্বতী পাছদিনা